আজি নতুন ৰেচিপি এটাত লৈ স্বাগতম জনাইছোঁ। আজি ৰেচিপিটো হৈছে মই এতিয়া কোমোৰা ছিগিব আহিছোঁ। হাঁহৰ মাংস আৰু কোমোৰা কোমোৰাটো আৰু এতিয়া গোটেইটো নেদিওঁ, মানুহ দিছে অলপ বনাম। এয়া হৈছে 3 পোৱামান হ'ব হাঁহৰ মাংস। মাংসটো কি ধুনীয়াকৈ এতিয়া মই চব্জিখিনি কাটোঁ ধুনীয়াকৈ। ইমানখিনিমান দিম ধুনীয়াকৈ বগা কোমোৰা। ৰেচিপিটোৰ কাৰণে এইখিনি বস্তুৱে দৰকাৰ হৈছে। এইটো হৈছে হাঁহৰ মাংস আৰু এইখিনি মছলা, গৰম মছলা, জিৰা, আদা, শুকান জলকীয়া, নহৰু আৰু এয়া হৈছে আলু আৰু কোমোৰা, পিঁয়াজ আৰু নৰসিংহ পাতখিনি ধুনীয়াকৈ মই পিচি গুড়া কৰি দিম ইয়াতে। বেছি নিদিওঁ, মাংসটো পূৰা তেল হৈ আছে সেইকাৰণে কমকৈ দিছোঁ। আৰু পিঁয়াজটো কাটি ল'লোঁ আৰু এয়া ধুনীয়াকৈ কাটিকৈ কোমোৰা, আলু আৰু ধুই ল'লোঁ। এইখিনি হৈছে চিকেন। তেলটো গৰম হ'ল, পিঁয়াজ দিওঁ।
গৰম মছলাখিনি এতিয়া দি দিম। এই ৰেচিপিটো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ লগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।